So hey guys, welcome to my YouTube channel. So আজিৰ এই ভিডিঅ'ত মই আপোনালোকক শিকাম যে ফুল ডিটেইলছ ৰে স্টেপ বাই স্টেপ এনে ধৰণৰ ওয়ালপেপাৰ কেনেকৈ লগাব। তো বলক আৰম্ভ কৰো। সো এনেকৈ ওয়ালপেপাৰ লগাবৰ বাবে প্ৰথমতে আমি যাম প্লে ষ্টৰত। তো প্লে ষ্টৰ ওপেন কৰি লম। প্লে ষ্টৰ ওপেন কৰাৰ পিছত এনে ধৰণৰ পেজ ওপেন হ'ব। পিছত ইয়াত সাইজ বাৰত ক্লিক কৰিব। ইয়াত ক্লিক কৰাৰ পিছত ইয়াত টাইপ কৰিব ডায়মণ্ড লাইভ ওয়ালপেপাৰ। डायमंड लाइव वॉलपेपर सर्च करार पिছত ইয়াত ফার্স্ট অপশনত আছে তো ফার্স্ট অপশনটো চুজ কৰি লব ইয়াত কৰাৰ পিছত আপোনালোকে ইনষ্টল কৰি লব যেটো মোৰ অলৰেডি ইনষ্টল কৰা আছে তাৰ কাৰণে মই ওপেনত ক্লিক কৰিম পিছত এপ্লিকেশনটো ওপেন হৈ যাব এপ্লিকেশনটো ওপেন হোৱাৰ পিছত চাও পাৰে ইয়াত বহুতো ওয়ালপেপাৰ আছে যেটো মোৰ এটো লগো আছে ওয়ালপেপাৰত মই এটা এটো লগাই দেখাম তো এটো লব পিছত ইয়াত এপ্লাইত ক্লিক কৰিব এপ্লাইত ক্লিক কৰাৰ পিছত আকৌ এপ্লাইত ক্লিক কৰিব ইয়াত পিছত ইয়াত এবাৰ ক্লিক কৰিব ইয়াত ক্লিক কৰাৰ পিছত আকৌ এপ্লাইত ক্লিক কৰি দিব এটা চাব পাৰে মোৰ ওয়ালপেপাৰ এটো লাগি গৈছে তো এনেকৈ লগাই যদি ভিডিওটো ভাল লাগে এটা লাইক কৰিব আৰু বহু শেয়াৰ কৰক আৰু এনে ধৰণৰ ইন্টাৰেষ্টিং ইনফৰমেশন পাবৰ বাবে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰক থ্যাংক ইউ